মই এইটোৱেই কৈছোঁ যে এইটো UPPLৰ ভোট নহয়, এইটো NDAৰ ভোট হয়। আমরা সিঙ্গেল পার্টি হিসাবে UPPL হারিয়েছে তার মানে সিঙ্গল পার্টি হিসাবে কমপ্লিটলি UPPL একদম নিম্নগামী, সামান্যতম আৰু ঊৰ্ধ্বত আছে BPF। BPFनि गाहाय हाग्रामा महिलारिया जेन्नायखौ लानानै पर्बत जरायाव खौरां लाफैदों। BPFनि गाहाय हाग्रामा महिलारिया मैया बिटिआर क'क्राझार जिल्लानि पर्बतजरा 1 नं बियाबनि सिङाव थानाय सांबान्दा गामियाव गावनि असे बिखुनजोनि न'आव नुजाथिफैदों। मख'नो गोनांदि क'क्राझार लकसभा बियाबनिफ्राय BPF दोलोनि बिजाथि खाम्फा बरगयारिया BJP आरो UPPL लोगोसे AGP जथायै बिजाथि जयन्त बसुमतारीनि आखायाव जेन्नायनि बिथायाव BPF दोलोनि गाहाय हाग्रामा महिलारिया पर्बतजरानि मावथिफोरनि गेजेराव मेल जुथुमदों। सावरायनायनि गेजेरजों फैबाय थानाय बिटिआर बिसायख'थियाव पर्बतजरानि गासै BPF आफादफोरखौ गोख्रों जानो खावलायदों महिलारिया। 1 नं पर्बतजरा बियाबनि MCLA मुनमुन ब्रह्मआ जोंनि पर्बतजरा खौरांगिरिनि सिगाङाव मा फोरमायखो फैजों मिथिना लानि। আমাৰ আজি আমাৰ সভাপতি ডাঙৰীয়া মাননীয় হাগ্ৰামা মহিলাৰীদেৱে আমাৰ ব্লক पर्बतजरा ব্লক হিচাপে ইণ্টাৰেকশ্যন এটা কৰ্মীসকলৰ লগত ইণ্টাৰেকশ্যন এটা কাৰ্যসূচী ইয়াতে আগবঢ়াই লৈ গৈছে, ধন্যবাদ জ্ঞাপন কৰিছে। আমি पर्बतजरा হিচাপে আমি এই লোকসভা সমষ্টিত ব্লক ৱাইজে আমি প্ৰথম স্থান আমি দখল কৰিবলৈ সক্ষম হৈছোঁ। LAC হিচাপেও আমি প্ৰথম স্থানত আমি দখল কৰিবলৈ সক্ষম হৈছোঁ। তাকে লৈ পেলাই ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে হাগ্ৰামা মহিলাৰীদেৱ ইয়াতে উপস্থিত হৈছিলে। আৰু এইটো ইলেকশ্যন আমি MP ইলেকশ্যন আমি নিজাববীয়াকৈ ইমানবিলাক দল একত্ৰিত হৈ পেলাই আমাৰ BPF দলৰ লগত যুঁজ দিছিলে। যিবিলাক চৰকাৰত থকা দল, কেন্দ্ৰীয় দল, BJP, AGP আৰু BTCত অনৈতিকভাৱে চৰকাৰ গঠন কৰা UPPL দলৰ লগত লৈ পেলাই ইহঁতে আমাৰ লগত তাৰোপৰি অন্য সৰু সুৰা বিভিন্ন দল NDAৰ যিমানবিলাক দল সংগঠন 18টাতকৈ বেছি আছে চাগে সিহঁতৰ, এই সকলোবিলাক লৈ পেলাই আমাৰ এটাই মাত্ৰ ছিংগল এটা ৰিজনেল BTCৰে এটা দল ৰিজনেল দল BPFৰ লগত এখেতসকলে যুঁজ দিছিলে। আমি তীব্ৰ আমি সিহঁতক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু অলপ সংখ্যক ভোটৰ ব্যৱধানত আমি হাৰিবলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ আত্মবিশ্বাস আৰু BTCবাসী ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছে BPF দল হিচাপে, আৰু BTCবাসী ৰাইজেও আমাৰ ওপৰত আমাৰ BPF দল আৰু হাগ্ৰামা মহিলাৰীৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। এইটো ইলেকশ্যনৰ জৰিয়তে প্ৰমাণিত হৈছে। বিপুল সংখ্যক ইহঁতে আমাক ধন বল বাহুবল আৰু প্ৰশাসনিকভাৱে আমাক চাৰাশাস্তি কৰিছে। আৰু তাৰোপৰি কিছুমান দল যিবিলাকে ইলেকশ্যনত প্ৰতিযোগিতা আগবঢ়াইছে, প্ৰতিদ্বন্দ্বিতা কৰিছে, এই অকলক বহুতজনকে ইহঁতে BPFৰ ভোট কাটিবৰ কাৰণে ডেমি হিচাপে ইহঁতে ইউজ কৰিছে। এইটো এটা কাৰণ বুলি আমি অনুভৱ কৰিছোঁ। দেখা গৈছে কোকৰাঝাৰ লোকসভা সমষ্টিত ভোট শ্বেয়াৰিংটো আপোনালোকৰ আৰু UPPLৰ বেছি তফাত নহয়, মাত্ৰ 5% 6%ৰ ডিফাৰেঞ্চ। এই ক্ষেত্ৰত আপোনালোকৰ আগন্তুক দিনত কি পৰিকল্পনা? মই এইটোৱেই কৈছোঁ যে এইটো UPPLৰ ভোট নহয়, এইটো NDAৰ ভোট হয়। NDAত BJP, AGP অসমৰ চৰকাৰৰ ফলীয়া দল আৰু অইন দল সংগঠন 18টা বিভিন্ন নাট যোগী বিভিন্ন ইত্যাদি 18টাতকৈও অধিক দল সংগঠন একেলগ হৈ পেলাই সিহঁতে BPF এটাই মাত্ৰ ছিংগল ষ্টেণ্ড এটা দলৰ লগত ইহঁতে কৰিছে, যুদ্ধত নামিছে। আমি যুদ্ধত নামিছিলোঁ। গতিকে এইটো যদি 3% 2% যদি ভোটৰ ডিফাৰেঞ্চ ভোট শ্বেয়াৰিঙৰ ডিফাৰেঞ্চ হয়, এইটো অকল UPPLৰ ভোট নহয়, এইটো BJP আৰু AGPৰ ভোট ইয়াতে আছে। গতিকে আমরা সিঙ্গেল পার্টি হিসাবে UPPL হারিয়েছে তার মানে সিঙ্গেল পার্টি হিসাবে কমপ্লিটলি UPPL একদম নিম্নগামী, সামান্যতম আৰু ঊৰ্ধ্বত আছে BPF। তাৰমানে বড় ৰাজনীতিত UPPL ৰাইজে ভাল পোৱা নাই নেকি?
কমপ্লিটলি এইটো ইলেকশ্যনৰ জৰিয়তে প্ৰমাণ হ'ল বড়ো ৰাজনীতিত UPPLৰ কোনো জাগা নাই।